কত দেখা নাপায় ফাৰ্ষ্ট কৃষ্ণ মন্দিৰ আৰু সেয়েহে এখেত ব্ৰাহ্মণ হয় ইয়াৰে এনেকুৱা সাজত দেখা নাই মন্দিৰৰ পুৰোহিত এজনৰ এনেকুৱা দৃশ্য আজি বিলকিছক এটা জাগা দেখাব আনিছোঁ তাই দেখা নাই আৰু লগতে আপোনালোককো দেখুৱাব আনিছোঁ এই জেগাটো হৈছে বৰষা ৰাণী বাৰ য'ত বিয়া হৈছিলে সেই জেগাটো হ'ল এইটো মোৰ ফেভাৰেট হিৰইনী অসমৰ বৰষা বা আৰু বিয়া হৈছিলে ইয়াতে আৰু ইয়াৰ ডিটেইলছ মই কৈ আছোঁ বৰষা বাৰ ইয়াতে কিয় বিয়া হৈছিলে আৰু এই জেগাডোখৰ তেওঁনো কি হয় এইটো বৰষা বাহঁতৰ হেৰি হয় না ঘৰ তেখেতসকল আহিলে চাগে ইয়াতে থাকে আৰু তেখেতৰ বিয়াটো ইয়াতে হৈছিলে হয়নে আৰু বৰষা বাহঁতৰ ইয়াততো কোনো নাথাকে চাগে আপোনালোকে থাকে আপুনি অকলে থাকে আচ্ছা আৰু তেখেতসকল এনে ফুৰিব আহিলে থাকে চাগে যদিও এইটো বৰষা বাহঁতৰ পাৰ্চনেল হয় তথাপি এইটো ৰাজহুৱাও হয় মানে ইমান ধুনীয়াকৈ মানে পৰিপাতিত ৰাখিছে দেখিলেই দাদাজনৰ লগত কথা পাতিলোঁ চোৱা চিতাৰ কাৰণেও ৰাখিছে আৰু ইয়াতে ইমান ধুনীয়া কৰি ৰাখিছে যাতে গেষ্ট আহিলে গেষ্ট মানে আমাৰ নিচিনা গেষ্টবিলাক যেনেকৈ আমি যদি টিকনিকো খাব আহিব পাৰোঁ ইয়াৰ লগতে মই কৈ দি আছোঁ কমেও 5 বছৰমান আগতে মই মাহঁতৰ লগত আহিছিলোঁ মা বাইদেউ এনেকৈ আহিছিলোঁ পিকনিক খাবৰ কাৰণে এখন গাড়ী লৈ আহিছিলোঁ আৰু অলপ আগত মন্দিৰটোৰ পৰা সন্মুখত প্ৰায় তাত আমি ভাত তাত বনাই খাই লৈ গৈছিলোঁ আৰু ইয়াতে পানী চানীৰ বহুতেই সুবিধা আছে এইটো হ'ল বহুত দীঘল ডাঙৰ পুখুৰী বুলিয়েই ক'ব লাগিব এনেকৈ মানে পুৰা পেচ লগাই আছে এনেকৈ এইটো বহুত পুৰণি পুখুৰী হয় ইউজ কৰি আছে বৰষা বাহঁতৰ ঘৰৰ দেউতাকৰ দেউতাক সিমান নাজানো বহুত দিনৰ পৰা তেখেতসকলে চোৱা চিতা কৰি আছে আৰু এই ঘৰটোৰ পৰা এই বৰষা বা বিদায় হৈছিলে এই ঘৰটোৰ পৰা ৰ'বক কিবা এটা বস্তু দেখিছোঁ আপুনি কিৰীতি বান্ধি আছে কিয় কিৰীতি মাৰি আছে কিবা আছে নেকি আজি এনে আপুনি পূজা কৰে নেকি আৰু এনেকে পূজা কৰে বেয়া নাপাব মই ধুনীয়াকৈ দেখাই আছোঁ আপোনাৰ এইটো সাজেৰে বোলে তেখেতে পূজা কৰে এই মন্দিৰটোত যদা যদা হি ধৰ্মস্য জ্ঞানী ভগৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানং সৃজম পৰিত্ৰাণায় সাধুনাং বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে আৰু এই মন্দিৰটো হেৰি স্থাপন কেতিয়া হৈছিলে বা কোনে কৰিছিলে এইটো আপোনাৰ সেই বৰদাকান্ত বিষয়া যেনেকৈ বৰদাকান্ত বিষয়া আমি যে জানো বৰষা ৰাণী বিষয়াৰ তেওঁৰ ককায়েকে এই মন্দিৰটো স্থাপন কৰিছিল নিজে বনোৱা মন্দিৰ হয় গৌৰাংগ বুলি তাৰমানে যেনেকৈ শিৱ মন্দিৰটো স্থাপন কৰিছিল হয় বাকী আপোনাৰ তেওঁৰ ল'ৰা এই বৰদাকান্ত বিষয়াৰ ল'ৰা ক্ষীৰদাকান্ত বিষয়াই এই মন্দিৰটো যেনেকৈ আপোনাৰ পূৰ্ণ কৰে ভক্তগণে অকল মন্দিৰটো বুলি আহে বা পিকনিক বুলিও আহে মই আহিছিলোঁ এবাৰ সেইকাৰণে পিকনিক খাব আহে মানুহ হয় বৰষা বাতো ইয়াৰ পৰাই বিয়া হৈ গৈছে আপুনি নিজে এই ড্ৰেছটোত পূজা কৰে নে কোনোবাই কৈছে যে এনেকৈ ড্ৰেছটোত পূজা কৰিব লাগে নাই মই এইটো এটা মানুহৰ যেনেকৈ আনন্দ ভাৱ ভক্তিৰ কাৰণে হয় কথাটো হৈছে মই গীতা পাঠ কৰোঁ বা আপোনাৰ ভাল লাগে পাঠ কৰোঁ হয় ইয়াতে ব্ৰাহ্মণ আপুনি অকলেই নে আপুনি পূজা কৰে ন সম্পূৰ্ণ গৌৰাংগ মানে এইটো গংগা তাৰমানে গংগা কেনেকৈ গংগা এইটো কলমৰ লগত আপোনাৰ কানেকশ্যন আছে ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন আছে ব্ৰহ্মপুত্ৰ গংগাৰ লগত কানেকশ্যন আছে আল্টিমেটলি তাৰমানে দিছ ইজ এ গংগা
আচ্ছা গংগা বিল বুলি কয় ন গৰংগা বিল মই পুখুৰী গৈ আছো গৰংগা বিল বিল হয় আচ্ছা বহুত এটাল বাহ সোমাই যায় থিয়াই কিমান কিলোমিটাৰ আছে বা বহুত কিলোমিটাৰ পবিতৰা গোটেই অভয়াৰণ্যৰ ভিতৰত আছে আচ্ছা মই এই পুখুৰীটো আকৌ দেখুৱাব নালাগে কাৰণ এই পুখুৰীটোৰ ওপৰত বৰষা বায়ে বহুত ৰিলছ বনাইছে ভিডিঅ' বনাইছে আৰু ভাস্কৰ দাৰ লগত এই নাওত উঠি আপোনালোকক দেখুৱাইছিল তো এই পুখুৰীটোৰ বিষয়ে মই বিশেষকে ক'ব নালাগে গোটেইখিনি আপোনালোকে জানেই চাইছে এইটো আমাৰ ক্ষীৰদাকান্ত বিষয়া আৰু যেনেকৈ সমাধি আচ্ছা এইটো তেওঁ যেনেকৈ আপোনাৰ MLA আছিলে আৰু মায়াঙৰ MLA আছিলে নেকি আৰু বাকী বৰদাকান্ত বিষয়াৰ ফটো ইয়াতে নাই তাৰমানে তেওঁলোকৰ সেই ঘৰৰ ভিতৰত আছে যদি তেতিয়া এই মাটি সম্পত্তি অজস্ৰ বনাই থৈ গৈছে আৰু না সেইটো সময়ত বেছিকৈ বনাইছে আৰু হয় এই গোটেই এৰিয়াটো তেখেতসকলৰে হয় নেকি বহু মাটি আপোনাৰ বিষয়া আছে ইয়াতে এইটোৱে আচ্ছা অলপ নহয় সদাগৰ আৰু বহুত ধনী মানুহ নাই মাটিৰ সদাগৰ ইয়াত বুলি নহয় মায়াঙতো 500 বিঘা হয় নেকি 60 বিঘা 80 বিঘা একেলগে প্লট আছে এনেকুৱা আচ্ছা তো গুৱাহাটীতো বহুখিনি আছে বহুত প্লট আছে আপোনাৰ এনেকুৱা বিল্ডিং আছে অজস্ৰ গেছ কোম্পানী আছে কিবা হয় আৰু আপোনালোকক তো থকাৰ কাৰণে কোৱাৰ্টাৰো দিছে কোৱাৰ্টাৰ দিছে আৰু দূৰৰ পৰা আলহী আহিলে থাকিব পাৰেনে পাৰে মানে ধৰি লওক বাছ লৈ অতিথি আহিল পাৰিব থকাৰ কাৰণে সুবিধা দিছে সুবিধা আচ্ছা ভালেই তেতিয়াহ'লে facilities available not only one side common বহুত সুন্দৰ বহুত ভাল বজাইছে আৰু আপোনাৰ দৰে মই বেলেগ মন্দিৰত এনেকৈ কাকো দেখা নাই এই ইউনিফৰ্মত এনেকুৱাকৈ মন্দিৰৰ সন্মান কৰি ৰাখিছে এনেকুৱা ড্ৰেছত আজি ফাৰ্ষ্ট দেখিছোঁ কৃষ্ণ মন্দিৰ আৰু সেয়েহে এখেত ব্ৰাহ্মণ হয় ইয়াৰে আৰু কেনেকুৱা ৰূপত আছে দেখিছে ক'তো দেখা নাপায় ফাৰ্ষ্ট সঁচাকৈ বহুত মানে মই বেছি জেগা দেখা নাই যিখিনি দেখিছোঁ সেইখিনিৰ ওপৰত কৈছোঁ কিন্তু আজিকালি মোবাইল টিভি চবতে দেখা পায় কিন্তু এনেকুৱা সাজত দেখা নাই মন্দিৰৰ পুৰোহিত এজনৰ এনেকুৱা দৃশ্য আচৰিত সঁচাকৈ বহুত ভাল লাগিলে আহিব আপোনালোক সকলোৱে আহিব দৰ্শন কৰিবৰ কাৰণে খুব ভাল পাব তো এই ভিডিঅ'টো গৌৰাংগ মন্দিৰৰ ওপৰত আছিলে ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল লাগিল যদি ভাল লাগিল শ্বেয়াৰ কৰিব 2-4জনক তেখেতসকলেও চাই ভাল পাব আৰু ভিডিঅ'টো ইয়াতেই সামৰিছোঁ বাই